Oh my god. গেম খেলাম বুলি ভাবিছিলো মোবাইলটো দেখোন হেঙে মাৰে কিবা ইমান বৰষুণ এখান্তি কাম নকৰিলেও নহয় ঘৰততো এটা মোবাইল চাই আছে দে কাম খেন্তি কৰোঁ দে উপায় নাই ইয়াৰ লৰালিতে ধেমালিতে জোকাইছিলো তোক মৰমতে জোকাইছিলো তোক হা তই এতিয়া মোবাইল চাই আছা বাদ দি ফাদাৰৰ কথা মই যি কৰিব লাগে মই কৰি আছো না সেই মোবাইলটো দি আয়া বৰষুণ যাক নকমাই হৈছে দেখোন মই এতিয়া গৰু ছাগলীকেইটা ক'ত থওঁ ফাদাৰ মই অলপ ঘূৰি আহো ক'ত যায় এনে দিনকাল বয়া পাঁচজৰা ছজৰা ওলাই থাকে ফাদাৰ মই একো ভয় নকৰো কি কম ইও বৰ ধুন্দৰ হৈছে কিবা এটা কৰিব লাগিব নেওলা এইফালে আছো কি বগলি খুৰা দে বচোন ইয়াতে দে খুৰা ক নেওলা এটা কথা হৈছে কি আমাৰ চলিটো মোৰ কথা অলপ নুশুনা হৈছে কিবা এটা কৰে পাপাৰে কি কৰো খুৰা এটা মই বুদ্ধি পাইছো দে কি বুদ্ধি ভাবছ হা খুৰা তই মোক কথাখিনি কলি না এতিয়া দায়িত্বটো মোৰ যি কৰিব লাগে কৰিম যা দে আহ দে এই নেওলাক কলো সি ভাই এতিয়া কি কৰে সি আৰু এটা লগ আছে না গুণ্ডাহান সেই ঘুটলে বাদ দি যি কৰে কৰিব দে এই ঘুটলেক ফোনটো কৰি ল ৰ লাগছি ৰ হেল্ল' উঠলে এটা কথা আহিছি ৰ বগলি মাষ্টৰ দি পুতেকটো আছে সি বোলে মাষ্টৰৰ কথাই নুশুনে এতিয়া মোক দায়িত্বটো দিছি কিবা এটা কৰাৰ মই এনেকৈ তোক ক'লোঁ তই কিবা এটা ব্যৱস্থা কৰ হা ক'ত আহিবি তাতে দে হ'ব দে তই তাতে গেলি মই যাই আছোঁ দে নেওলা মই 3 মিনিট ৰখি আছো তই আহ একেলগে তই যে মোক কথাটো কৈছিলি বগলি মাষ্টৰ আপাতে ঘৰত আছে না আছে ই ঘৰৰ পৰা ওলাই আহিছি কামটো আমি এতিয়াই কৰিব পাৰিম বুজিছা না তাক যদি আমি ৰাস্তাত দেখা পাওঁ তাক কিবা এটা খুৱাই কেনে বেগজ কৰি কেনে আমি লৈ আহিম তাক কিডনেপ কৰি কেনে নহ'লে তোৰ বডিগাৰ্ডটোক মাতি দি সেইটো আহিছি সি বিৰে হৈ তই এইফালে আছো না এইফালে আহ Searching for greatness in a sea of the dying and shameless a sea of the aimless I don't wanna be বস আপুনি মোক মাতছিল ভাই ই দেখোন পিষ্টল লৈছে অৰিজিনেল নেকি এলা হা অৰিজিনেল নহয় নেকি তই কি কথা ক'ব আহিছা চাওঁ এবাৰ দাঙি চাওঁ ডাঙৰ পাৰিবি না তই কি ওজনে ইটো ডাঙৰ নোৱাৰিব তাক মই 5 কেজি লগত এনে খুৱাওঁ নেকি ডাঙবাই লাগবই বেটাই চা পিষ্টল মোৰ ডাইৰেক্ট মাৰি দিম চা ভাই ল ভাই তই ল ভাই পিষ্টলৰ কথা বাদ দি এতিয়া মই যোনটো কথা কৈছিলোঁ সেইটো কামত লাগ কেনেকৈ কি কৰিবি
একো বুজা আৰু মোকো বুজা মোৰ মাথাত এটা বুদ্ধি নাচি আছে তাক আমি কিবা এটা বস্তু খুৱাই কেনে বেহুচ কৰি কেনে তাক লৈ যাম আমাৰ জাগ লাগিন না কি কওক নেউলাকা হ'ব দে ভাই তোৰ মতে কৰোঁ দেচোন বল এতিয়া বল 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 এই ভাই কি দেখোন আহাই নাই এই সিটো আহি আছে সি এই ইফালে আছোন ইফালে এই শুন কিবা খাবি জুৰে ফ্লিয়া এই এটা বস্তু ফ্লিয়া কি এ যাই আছো ৰ এই ভাই ইয়াৰ আগতে বস্তু দি মিলে দাও উলাই ল জলদি উলা উলা ৰ লৈ লওঁ হাও চাৰা দেখোনে মকৰিচোন মকৰি এটাই চৰ দিম চাদা খাব আহিছা এই ভাই খাবা হচ্ছে থাক দে খাবা দি খাবি না এই দে খা 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 এ ভাই মোক কি খোৱালি এ ভাই কি খোৱালি এ ভাই মোক ধৰে ধৰ এই তোৰ কি হলে এ ভাই কামটো হৈছে দে আ বিৰা ভটিয়া আহি যা এই ধৰে এই ভাই তই আহি থাক তহঁতে যাই থাক মই পিছে পিছে যাই আছো এই ৰ ইমান ওজন ইয়াৰ এই উঠলে ৰচোন এই একেতে উঠাই দিওঁ নেকি চাইকেলত দে উঠাই দি দেচোন তই নামি ল ষ্টপ এই বদমাক ক'ত নিছে পিছে পিছে চাওঁ ৰ হাও এই ৰাস্তাটোৰে পদ্মাক ক'ত লৈ গ'লে ৰ মই পিছে পিছে চাওঁ ৰ দে ভাই এতিয়া কি কৰিবি আৰু এক মাৰি দেও নেকি হেই কি কৰা আগলা আহিছে নেকি বান্ধি থৈ এক হেল্ল' মোৰ গাটো বেয়া শুলকান্তে ঘৰত আছোন তুমি হ'ব দে মই যাই আছো দা ঘৰত যাবি দে যা 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 পইচা পাতি লাগলি মোক কৈ দিবি মই তোক দি দিম দে যা এই উঠলে চাহ লাগছিলে মোৰ তাৰ পেটটো থামি থামি লৈ যায় আছে বল নহ'লি খাই বল ই থাকিব দে এ ভাই আমি যে এটা চাহ খাবা আছো তই জান মারছিলি না নাই মাৰা নাই এ হৈছি যা বল বল আয়া পল্লু উঠ ৰ'দ দিব দে অকলেশ্বৰ তই যে মোক বহুত বাচা দিলি দেই আকৌ নাই দে বিপদত আমাৰ বন্ধুৱে কামত দে ঐ এইগিলা কথা ফাদাৰক নকবি দেই হ'ব দে নকওঁ দে দে অকলেশ্বৰ তই এতিয়া যা দে যাওঁ দে মই ফাদাৰ হাও তোৰ কি হ'লে তোৰ দুনো অৱস্থাই নাই
ফাদাৰ তোক কি কম ফাদাৰ মই তোৰ কথা শুনা নাছিলো তই মোক ক্ষমা কৰি দি তোৰ কথা মই সদায় শুনিম মই যি নেউলাক কৈছিলো সি এনেকৈ কামটো কৰলা ঠিকে আছে দে চলি ভাল হৈ গেল দে পাজি হৈছি দে তই গাটো ধুই আগে মই অলপ খাহী মাংস বনাইছো দুয়ো মিলি খাওঁ বল